হে গাইজ, কি খবৰ আপোনালোকৰ? মোৰতো খুবেই ভাল। আজি গুৱাহাটীলৈ আহিছিলোঁ ন, এক্সপৰ্ট চাবলৈ গৈ আছোঁ গাইজ। কিমান যে ভাল লাগিছে এক্সপৰ্ট চাবলৈ গৈ আছোঁ গাইজ। আৰু এক্সপৰ্ট চাবলৈ গৈ আছোঁ, এইফালে গণেশৰ বাঘ হয়। আমি এক্সপৰ্ট চাবলৈ গৈ আছোঁ দুইজনী একেলগে নহয়, চাৰিজনী। আৰু বাকী নকৰোঁ আৰু আপোনালোকক পিছত গম পাব। গৈ আছোঁ এইফালে আৰু ফাইনেলি পাই গ'লোঁ এক্সপৰ্ট, আৰু এক্সপৰ্টৰ দুৱাৰত সোমাই গ'লোঁ। আৰু এইফালে গৈ আছোঁ আমি এক্সপৰ্ট চাবলৈ, আৰু ৰখিব লাগিব অলপ টাইম টিকেটৰ কাৰণে। ৰখিছোঁ গাইজ, টিকেট আহিলে আমি সোমাবলৈ পাৰিম ন। আৰু টিকেট আহি গ'লে আমি ভিতৰলৈ যামগৈ এক্সপৰ্ট চাবলৈ। আৰু এইফালে টিকেট আহি আছে আৰু আমি অলপ টাইম ৰখি দিছোঁ। আৰু টিকেট আহি গ'ল আৰু আমি সোমাই গ'লোঁ এক্সপৰ্টলৈ। আৰু এইফালে চেকিং চলি আছে গাইজ, চেকিং চলিছে কাৰণ টিকেট আনিছে নাই আপোনালোকে। 10 টকা দি টিকেট, 10 টকা টিকেট। আৰু এইফালে সোমাই গ'লোঁ, ইফালে সিফালে চাইছোঁ কেনেকৈ এক্সপৰ্ট ন। আৰু চাই খুব ভাল লাগিছে, খুবেই ধুনীয়া মানে। আৰু ভইচ দি দিছোঁ এটাৰ কাৰণে, মানে ইয়াত বহুত গান চান লাগি আছে, কপিৰাইট লাগি যাব পাৰেতো, সেইকাৰণে মানে আজি ভইচ দি দিছোঁ, বেয়া নাপাব দেই। আৰু এইফালে সোমাই গ'লোঁহি আহি ফুলিৰ দোকান। আৰু এইফালে ফুলি চুলি কিনি লৈ এতিয়া আৰু বাকীবোৰ চামগৈ। আৰু একো কিনা নাই দেই গাইজ, একো কিনা নাই। আপোনালোকে নাভাবিব ঢেৰ কিবা কিবি কিনিছোঁ বুলি, মাত্ৰ এনেই চাব লাগিছিলোঁ জাষ্ট। আৰু এইফালে মোৰ বাইদেউ হোষ্টেলৰ মালিকনীয়ে কিবা কিবি কিনিছে। আৰু এইফালে চাদৰ মেখেলা ওলোমাই থৈছে। এইফালে আকৌ কিবা ভেজিটেবল বস্তুৰ মানে গুটি চুটি পায় আৰু ভেজিটেবল, যেনেকৈ শাক পাচলিবোৰ। আৰু এইফালে দেখিছে ষ্টেচনাৰী দোকান আৰু এখন পাই গ'লোহি। চাই আছোঁ কোনবিধ ভাল লাগিছে। আৰু এটা বস্তু খুব ভাল লাগিছে, এইবোৰ চোফাৰ ছেট দেখিছে, ইমান মৰম লাগিছে। এই ডাঙৰ ডাঙৰ কিছু খুবেই ভাল লাগিছে, লৰো লাগি গৈছে গাইজ। কিন্তু পইচা নাই, পইচা লাগিব ন কিনিবলৈ। আৰু এইবোৰ মিনিবোৰো আছে, মিনি চোফাৰবিলাক, সেইবোৰ কম আছে বাৰু দাম। আৰু দামটো সোধা নাই তেনেকৈ বাৰু। এইফালে অলপমান দেখাই দিছোঁ, ডাইনিং কভাৰ হয় এইবিলাক। আৰু এইবিলাক দেখিছে বিচনা, খুব ভাল লাগিছে বিচনাকেইখনো চাই। মানে ল'বলৈতো পইচা নাই ন, সেইকাৰণে অলপ চাইছোঁগৈ আৰু আহি পেলাই। আৰু এইফালে গৈছোঁ আঙুঠি দোকানলৈ, আঙুঠি চাইছোঁ। আৰু এইখিনি মানে মোৰ বাইদেৱে ধৰিছিল ন, বাইদেউ অলপমান কেমেৰাটো উল্টা পুল্টাকৈ ধৰিলে, বেয়া নাপাব আপোনালোকে, অলপমান হেৰিকৈ দেখিছে। এইফালে এনেই চালোঁ আৰু আঙুঠিবোৰ লোৱা নাই। আকৌ এখন দোকান সোমাই গ'লোঁ, ফুলি দোকান। ফুলি কিনিলোঁ আগতীয়াকৈ। আৰু এইবিলাক চাইছোঁ এনেই, খুব মৰম লাগিছে ফুলিবোৰ, দাম চিষ্টেম কৰি থৈ দিছে। আৰু এইফালে আহি আছোঁ, গৈ আছোঁ আৰু মানে ইফালে সিফালে চাই ফুৰিছোঁ। মানে এইখিনি মোৰ বাইদেউ দিছে। এইফালে মানে গান চলি আছিলে, গানখিনি মানে মোৰ বাইদেউ কেমেৰা কৰি দিলে। আৰু ইমানটা মানে স্পষ্ট নহ'ল এটা কাৰণে, মানে কেমেৰাটো অলপ বেকা হৈ থাকিলে, বেয়া নাপাব আপোনালোকে। আৰু ভইচ দি দিয়াৰ কাৰণটো হৈছে এটাই, যেন কপিৰাইট লাগি যাব বুলি, বেয়া নাপাব আপোনালোকে। আৰু এইফালে গান চলি আছে, অকণমান দেখাই দিছোঁ। কোনোবা গায়ক আহিছে, গায়কটোৰ মোৰ নাম নাজানো, তথাপি মানে অকণমান দেখাবলৈ যত্ন কৰিছোঁ। আৰু ভালকৈ ক'ত দেখিব ন, মানে বহুত দূৰত আছোঁ আমি। আৰু এইফালে গৈ আছোঁ, কি দেখোঁ আৰু। এইবোৰ ল'ৰা ছোৱালীবোৰে খেলা চেলা, খুব গাড়ী চাড়ী চব পাইছে। আৰু চাইছোঁ তাকে অলপমান ইফালে সিফালে, আৰু ভাল লাগিছে আহি পেলাই। আৰু হোষ্টেলখনতে সোমাইনো কি কৰি থাকিম ন। মানে মোৰ বাইদেউৰ ঘৰত অহা নাছিলোঁ, জেঠাইৰ ঘৰত আহিছিলোঁ। তাৰপিছতে জেঠাইৰ ঘৰৰ ওচৰতে মানে মোৰ বাইদেউ হোষ্টেল মানে কি, হোষ্টেলত থাকে বাইদেৱে, ভাত চাত ৰান্ধে, তাতে মানে থাকিলোঁ মই। তাতে মালিকনীহঁতে মানে ক'লে যে ব'লা আমি এক্সপৰ্ট চাই আহোঁগৈ, আৰু তাকেই আহি গ'লোঁ। আৰু এইফালে দেখিছিলে নানান ধৰণৰ আচাৰ বনাই থৈছে, খুব ভাল লাগিছে আচাৰবোৰ দেখি। মোৰ ল'ৰাটোৱে সুধিছে এইবোৰ কি, মই কৈছোঁ আচাৰ, মানে এইবোৰ মৰ্টনটো ওলমাই থৈছে ন, ওলমাই থৈ দিয়াৰ কাৰণে সুধি আছে এইবোৰ কি হয়। মই কৈছোঁ আচাৰ, মানে ইমান ধুনীয়াকৈ ডিজাইনত মৰ্টনবোৰ সজাই থৈ দিছে। আৰু এইবিলাক দেখিছেনে, বিচনা চাদৰ, ইমান ধুনীয়া লাগিছে। আৰু গুৱাহাটী যদি কোনোবা চাই আছে মোৰ ভিডিঅ'টো, প্লিজ লাইক কৰি দিব। আৰু এইফালে চাই কৈছোঁ, এইবোৰ পাপৰ হয়, দেখিছে পাপৰ, মানে খুব ধুনীয়াকৈ ৰাখিছে দেই, বহুত ভাল লাগিছে চাই কেনে, খুবেই ভাল লাগিছে। আৰু এইফালে চেণ্ডুলৰ দোকানত সোমাই গ'লোঁ। চেণ্ডুল চাইছে মালিকনীয়ে, মানে ভাল লাগিছে নে বেয়া লাগিছে চাইছে, কিন্তু ভাল লগা নাই, ইমানটা দাম বহুত হয়। আৰু এইফালে অসমীয়া সাজ, খুব ভাল লাগিছে সেইকাৰণে। আৰু এইফালে কুৰ্তা আছে, চাদৰ মেখেলা আছে। আৰু এইখিনিতে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু আমি ঘৰলৈ যামগৈ, এইখিনিতে শেষ কৰিছোঁ ভিডিঅ'টো।